তো এনেকুৱাকৈ ধুনীয়াকৈ চিপছ খাই খাই পূৰা গৈ আছোঁ একদম আৰামত। কিন্তু তাৰ আগতে হেল্ল' গাইজ, মই চাৰ্কাষ্টিক আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। থেই বেয়াই লাগে। বেয়াই লাগে। তো আজিৰ কাহিনীটো ডাইৰেক্ট একদম গুৱাহাটীৰ পৰা। তাৰমানে গুৱাহাটীত গৈছিলোঁ কিবা এটা কামত, তাৰপিছত কাম চাম কৰি পেলাই ধুনীয়াকৈ লগৰ এখন স্কুটি লৈ দুপৰীয়া ভাত সাজ খাবলৈ ওলাই দিলোঁ। মোৰ লগত আছে বিজয় দা। ই বোলে এখন ধুনীয়া হোটেল চিনি পায়, তাত বোলে গাহৰি মাংস বহুত বেছি ভাল পায়। চ' দুজনে কি কৰিম আৰু ওলাই দিলোঁ ভাত খাবৰ কাৰণে। ভাত চাত খাই মানে ঘৰত যাব লাগিব ন। তো এনেকৈ গৈ আছোঁ, ই কৈছে এই চিনি পায় বোলে। তাৰপিছত অকণমান দূৰ যায় ৰাস্তা হেৰালোঁ, ক'ত আছে হোটেলখন বিচাৰি পোৱা নাই মানে। সি হ'ল হে ৰাম, হোটেলখন হেৰাই গ'লোচোন। তাৰপিছত এনেকৈ উপায় নাই আৰু গৈ লাষ্টত এটাই উপায়, গুগল মেপখন চাবলগীয়া হৈ গ'ল। গুগল মেপত চাই গম পালোঁ এইটো ৰাস্তাটো, এইপিনে গ'লে পাই যাম। তো গুগল মেপ জিন্দাবাদ। তো গুগল মেপে দেখুওৱা ৰাস্তা মতে ওলাই দিলোঁ চিধা চিধি। তো ফাইনেলি হোটেলখন পাই গ'লোঁ, ই দেখা পাই গ'ল। তো হোটেলখন পাই আৰু বেলেগ ফূৰ্তি আৰু ভোক লাগি আছিলে। তো হোটেলখন পোৱাৰ লগে লগে ভিতৰত সোমাই গ'লোঁ। সোমাই মানে চুঙা গাহৰি অৰ্ডাৰ দিছোঁ। ইয়াত মানে চুঙা গাহৰিটো স্পেচিয়েল হয়। তো ভাত লৈছোঁ, দালি চব্জি আছে আৰু এইটো চুঙা গাহৰিটো। আৰু এইপিনে বিজয়দা অলৰেডি খোৱা আৰম্ভ কৰি দিছে। তো ময়ো জল্দি খাব লাগিব কাৰণ বহুত বেছি ভোক লাগিছে। তো এনেকৈ খাই দাই পেলাই টুথপিকডাল লৈ প্ৰায় ষ্টাইলত হোটেলৰ পৰা ওলাই আহিলোঁ একদম এনেই আৰু ষ্টাইল। তো লগৰ ৰুমটো পাহাৰৰ ওপৰত, এনেকুৱা ৰাস্তাটো ওপৰত উঠি যাব লাগে। তো এইটো লগৰ ৰুমটো বিল্ডিঙত থাকে ফাৰ্ষ্ট ফ্ল'ৰত। চ' এতিয়া আমি ফ্ৰেছ হ'ম, ঘৰত যাব লাগিব। পেকিং চেকিং হৈ গ'ল, এতিয়া আমি যাব লাগিব। তো আমাক থ'ব যাব এই লগৰটোৱে মানে ষ্টেচনটো ওচৰতে। তো এনেকৈ বস্তুবিলাক লৈ পেকিং চেকিং কৰি ওলালোঁ ৰুমৰ পৰা। তো এতিয়া যাব লাগিব ষ্টেচন, আমাক লগৰটোৱে থ'ব গৈ আছে। এতিয়া স্কুটিত 3জন উঠিছোঁ, একো নাই আৰু ওচৰতে ন ষ্টেচনটো। তো এনেকৈ থ'ব গ'ল ষ্টেচনত। তো আমি দুজনে ষ্টেচন আহি পালোঁ, আহি পাই মানে খোজকাঢ়িছোঁ। আৰু গুৱাহাটীতটো গমেই পায় কি গৰমৰ মাজত আহি পালোঁ আৰু খোজকাঢ়ি। আৰু আমি যাম এইখন ট্ৰেইনত। সকলোৱেতো ট্ৰেইনখন দেখি চিনি পাইছে চাগে, বন্দে ভাৰত। তো ট্ৰেইনখনত ফটো চটো উঠাই আছে, মোৰ আৰু ফূৰ্তি বেলেগ আৰু। এইখন ট্ৰেইনত যাম ধুনীয়াকৈ, টিকেট বুকিং হৈ গৈছে মানে। বিজয়দা মানে আগতে উঠিছে ট্ৰেইনত, মই মানে এইখন ট্ৰেইনত আজি ফাৰ্ষ্ট টাইম। তো মোৰ আৰু এক্সাইটমেণ্টে বেলেগ আৰু। আজি মানে উৎপাত দিম আৰু ট্ৰেইনৰ ভিতৰত। তো অকণমান খোৱা বস্তু ল'ম বাহিৰৰ পৰা, ভিতৰত পাই খোৱা বস্তুটো বাহিৰৰ পৰা ল'ম। পেপচি, চিপছ কিবা কিবি ল'ম আৰু। এয়া চিপছৰ পেকেট আছে এইপিনে, আৰু এইপিনে আৰু লেছ আছে কিবা কিবি। তো বস্তু লৈ পেলাই উঠি দিলোঁ ট্ৰেইনৰ ভিতৰত। একদম বেলেগ ফিলিং আৰু মানে এই ট্ৰেইনৰ গেটখন মানে ছুইচ টিপিলে খোলা খায়। তো ছুইচটো টিপি পুৰা ভিতৰত সোমাই আহিলোঁ। গৰম একদম অৱস্থা বেয়া, ঘামি চামি ফাইনেলি এচিত সোমাই মজা লাগিল। আৰু এইটো ভিতৰৰ ভিউটো খুবেই বেছি ভাল একদম। তো আমি চিটত বহি গ'লোঁ, নিজৰ চিটত বহি পেলাই আৰু মনত পৰি গ'ল খোৱা বস্তুটো আনিছোঁ, খাব লাগে। তো আমি ষ্টাৰ্ট দি দিলোঁ খোৱা, চিপছ পেপচি কিবা কিবি খোৱা ষ্টাৰ্ট দি দিলোঁ। তো আমাৰ চিট নাম্বাৰটো হৈছে 20 আৰু 21। 22 উইণ্ড' ছিট আৰু 21টো মাজৰ ছিটটো। তো উইণ্ড' ছিটটো মই লৈছোঁ। এটা ধুনীয়াকৈ খাই আছোঁ এতিয়া, এনজয় কৰি। ট্ৰেইনটো কেতিয়া যাব ভাবি আছোঁ, ৰখি আছোঁ ষ্টেচনতে, বৰিং লাগি গৈছে। তো এনেকৈ খেলি আছোঁ, লাইট কেইটামান দেখিলোঁ, লাইট কেইটামান টাচ কৰি দিলে জ্বলি যায়। তো লাইটকেইটাৰ লগতে খেলি আছোঁ, মানে জ্বলালোঁ, আকৌ টাচ কৰি অফ কৰি দিলোঁ। মানে বৰিং লাগিলে এইবোৰ খুটুং খাটাং কৰি বহুত বেছি ভাল পাওঁ। তো এতিয়া ফাইনেলি ট্ৰেইনখন ষ্টেচনৰ পৰা এৰিলে। তো এতিয়া আৰু কি আৰামছে একদম কৈ থাকোঁ, বঢ়িয়া। ইয়াতে মানে নিউজ পেপাৰ দিব আহে, আমাক নিউজ পেপাৰ দৰকাৰ নাই, আমি টিভিত নিউজ চাওঁ। বেলেগ মানুহ লোকেল ট্ৰেইনত যেনেকৈ পানী আহি থাকে, কিনিব লাগে ইয়াত, আৰু ফ্ৰীতে দি গ'ল আৰু পানীৰ গ্লাছ আৰু পানী বটল। কেনে পাইছিল গ্লাছত খা পানী না কমচে কম। এই গ্লাছ ইমান টিকেটৰ দাম লৈছে, গ্লাছত পানী খাব লাগে, বটলত পানী খাই আছে মেন।
কাটি দিব লাগে, মিক্স কৰিব লাগে, হৈ গ'ল চাহ। মানে ঘৰত বনোৱা চাহ নিচিনা নহ'লে হৈ আৰু চাহ। তো এনেকৈ 2 ঘণ্টামান পিছতে পাই গ'লে ষ্টেচনৰ পৰা নামি পেলাই মানে যাব লাগিব বিজয়দা ঘৰত, আৰু বিজয়দা ঘৰতো অকণমান দূৰ আছে, তো আমি ল'ব লাগিব ই ৰিক্সা। এতিয়া ই ৰিক্সাত আৰামছে উঠি দিলোঁ। বন্দে ভাৰতত উঠা মন আছিল, উঠিলোঁ, বঢ়িয়া লাগিল। আহি পোৱা নাই,